সকলোকে মোৰ চেনেললৈ স্বাগতম জনাইছো আৰু সকলো নিশ্চয় ভালে আছে সাগৈ আজি আপোনালোকৰ বাবে লৈ আহিছো বায়োকেয়াৰৰ ডায়মণ্ড জেলৰ এটা ৰিভিউ ভিডিও এই জেলটোনো কেনেদৰে ইউজ কৰিব লাগে আৰু ইউজ কৰিলে কি সুফল পাব তাকে আপোনালোকৰ লগত শ্বেয়াৰ কৰিম বুলি ভাবিছো গতিকে ভিডিওটোলৈ আগবাঢ়ো বলক এইটো ডায়মণ্ড জেল মই আগতে ইউজ কৰিছো আৰু ইউজ কৰি বহুত ভাল পাইছো আৰু এইটো মোৰ দ্বিতীয়টো ডায়মণ্ড জেল হয় আৰু এইটো এটা 500 ml ৰ বটলত আহে আৰু এইটো পিওৰ আয়ুৰ্বেদিক হয় লিখা আছে অৰ্গেনিক বুলি আৰু ইয়াত আপোনাৰ হানি আৰু বাটাৰ দিয়া থাকে আৰু ইয়াত কি ইনগ্ৰেডিয়েন্টস দিয়া থাকে হেখিনি কাখতে লিখা থাকে যেনে গ্লিচাইন এলোভেৰা জেল ইয়াৰ উপৰিও বহুতখিনি থাকে হেখিনি আপুনি কাখতে চালে দেখা পাব এইটো মই সাধাৰণতে ৰাতি শুৱাৰ আগত ব্যৱহাৰ কৰো আৰু যেতিয়া মই ৰাতিপুৱা শুই উঠি ঠাণ্ডা পানীৰ মুখখনটো তেতিয়া বহুত ফ্ৰেছ লাগে মুখখন কিন্তু এইটো নহয় যে আপোনালোকে সদায় শুৱাৰ আগতে ব্যৱহাৰ কৰিব লাগিব এইটো আপোনালোকে দিনতো লগাব পাৰে আৰু মেকআপ কৰাৰ আগতো এজ এ ময়শ্চাৰাইজাৰ ইয়া প্ৰাইমাৰ হিচাপে আপোনালোকে ব্যৱহাৰ কৰিব পাৰে আৰু এইটো আপোনালোকে প্ৰতিদিনে দুবাৰকৈ ইউজ কৰিব তেতিয়া বেছি সুফল পাব আৰু আপোনালোকে এইটো ব্যৱহাৰ কৰাৰ ফলত আপোনালোকৰ স্কিনখনৰ উজ্জ্বলতা বাঢ়িব লগতে মিহি কোমল হ'ব আৰু স্কিনখন বগা হ'ব আৰু আপোনালোকৰ স্কিনৰ যিখিনি শুকান ছাল বা ৰুক্ষতা হেখিনি আঁতৰি ছালখন মিহি হ'ব আৰু নতুন ছাল হ'ব আৰু আপোনালোকে এইটো ব্যৱহাৰ কৰাৰ পিছত নিজে গম পাব ইয়াৰ ফলাফলসমূহ এইটো বহুত ভাল হয় মই নিজে ইউজ কৰি বহুতেই ভাল পাইছো গতিকে এইটো আপোনালোকক মই হাইলি ৰিকমেন্ড কৰো এইটো ইউজ কৰিবৰ কাৰণে আৰু এইটো আপোনালোকৰ এনেদৰে ভিতৰৰ পৰা মই দেখাই দিছো কেনেকুৱা হ'ব এইটো আপোনালোকে এনেদৰে ভিতৰত জেল ফৰ্মত থাকে আৰু এইটো কেনেদৰে ইউজ কৰিব লাগিব হেতু মই আপোনালোকক দেখাই দিছো এইটো আপোনালোকে এনেদৰে অকমান জেল লব হাতত আৰু আপোনালোকে আপোনালোকৰ মুখত এনেদৰে লৈ পেলাই এনেদৰে মাসাজ কৰিব এনেদৰে আপোনালোকে 5 পৰা 10 মিনিট সময় মাসাজ কৰিলে হ'ব 10 মিনিট নালাগে 5 মিনিট মান সময় মাসাজ কৰিলে হ'ল যাতে জেলটো আপোনালোকৰ স্কিনৰ লগত এডজাপ হৈ যায় আৰু যেতিয়া স্কিনৰ লগত এডজাপ হৈ যাব তেতিয়া আপোনালোকৰ লগোৱা হৈ গল বুলি গম পাই যাব আৰু এইটো আপোনালোকে লগাই ৰাতিটো শুই থাকিব ৰাতিপুৱা সাফা পানীৰে মুখখন ধুই দিব আৰু আপোনালোকে ৰাতিপুৱা ইউজ কৰিব পাৰিব আৰু মোৰ এতিয়া এটো হানি হৈ গৈছে আৰু আপোনালোকে দেখিব পাইছে স্কিনখনৰ কেনেদৰে গ্লো আহিছে আৰু লগতে আপোনালোকে চক এইফালে মই হনা নাই আৰু ইফালে হানিছো কেনেকুৱা মিহি আৰু গ্লো আহিছে আপোনালোকে নিশ্চয় ধৰিব পাৰিছে আৰু মোৰ মতে এইটো 16 বছৰৰ ওপৰৰ সকলে ইউজ কৰিব লাগে কিয়লকে এইটো ইউজ কৰাৰ আগত সদায় মুখখন ক্লিনকে ধুই লব তেতিয়া বেছি সুফল পাব যদি মুখখন লেতেৰা হৈ থাকে তাৰ ওপৰত এইটো হৈ দে ইমান ভাল ফলটা নাপাব গতিকে মোৰ আজি ৰিভিউটো ইমানেই